Hello guys, welcome to my channel. আৰু আজি এয়া শিৱৰাত্ৰি বিশেষ মই দেখাবলৈ গৈ আছো আপোনালোকে চাব দেই। আৰু আজি পূজাৰ দিনাখনো মোৰ অফিচ আছিল তো মই অফিচলৈ ওলালো নগলেতো নহয় আৰু অফিচ গৈয়ে এয়া ওমেন্স ডে স্পেশাল আজি যেহেতু 8 মাৰ্চ হয় ওমেন্স ডে গতিকে ইয়াতে সেলিব্ৰেশন হৈ আছে। নাৰী সন্মান কৰিব লাগে কাৰণ মোৰ এজনী মিছেছ আছে মোৰ এজনী ছোৱালী আছে আৰু এনেকৈ সাৰে নাৰী দিৱসৰ ওপৰত অকমান ক'লে তাৰ পিছতে আমাৰ কেক কাটিং ষ্টাৰ্ট হৈ গ'ল ইফালে কেক কাটি আছে Belly, sorry, এইটো আমাৰ বৰ্মা এ আবো আমাৰ পূজা আয়োজন চলি আছে এনেকৈ পূজা চলি আছে আৰু মানুহবিলাক আহি আছে গাঁৱৰ পূজা কৰি আছে আৰু আমাৰ বাবুন আহি পাইছে ভালে বাবুনে কাম কৰি আছে পাইছে মানুহবোৰো দুই এটা আহি আছে গৈ আছে তেনেকৈ আৰু এয়া আমাৰ বৌ আৰু ইফালে এজনী বৌ আছে কাম কৰি আছে সবে এনেকৈ পুৰা কামত লাগি আছে আৰু এয়া পিঠাগুড়িৰ কাৰণে কল চেকি আছে মেখেলা চাদৰ পিন্ধি পুৰা একদম পূজা লাগিছে ন এনেকৈ দিয়া হাই এনেকৈ দিয়া মেখেলা চাদৰ পিন্ধি ৰেডি আৰু এইফালে আমাৰ খিচাৰি দি আছে মানে দিয়া আৰম্ভ কৰিছে যেহেতু মানুহবোৰ দিনৰ পৰাই আহি আছে ন ইফালে বনাই আছে এইটো মোৰ বহুত মৰমৰ বৰমা ন নিজৰ বৰমাৰ নিচিনা মোৰ তাক কৈছা তুমি মই আৰু এইবোৰ প্ৰসাদ তাৰপিছত এইফালে ভোগটো বনাই আছে তেতিয়া দেখাইছিল ন বহুত টাইম লাগে এতিয়ালৈ বনোৱা কোনো হোৱা নাই ভোগ আৰু এয়া আমাৰ খুৰীহঁতে আছে এইফালে আমাৰ ভাঙৰ নিচা ষ্টাৰ্ট হৈছে মানে খুটা খাই কিনে আৰু এয়া পানী তোলাৰ কাৰণে ৰেডি কৰি আছে বৰমায়ে এতিয়া পানী তুলিব পূজাৰ কাৰণে আৰু এয়া গৈ আছো পানী তুলিব আমি এতিয়া নদী ঘাটলৈ যাম পানী তুলিবলৈ আৰু মই ইয়াতে য'ত থাকোঁ ন মোৰ ঘৰৰ পৰা ব্ৰহ্মপুত্ৰ নদী একদম ওচৰতে তো আমি এতিয়া ব্ৰহ্মপুত্ৰলৈ গৈ আছোঁ পানী তুলিবলৈ আৰু আমি পানী তুলি আহিলোঁ নদীৰ পাৰত ৰাতি ব্ৰহ্মপুত্ৰ নদীত এক্সপিৰিয়েঞ্চ আৰু ভাল লাগিছে আহি আছোঁ এইফালে পূজা হৈ আছে ইয়াতে পাঠ হ'ব এইটো চিকু আমাৰো আছিলে আগতে তেতিয়া নাই আৰু এয়া শেষত এনেকৈ পূজা পাতল কৰিলোঁ ময়ো অলপমান পূজা কৰিলোঁ তো আজিলৈ বাই বাই গাইছ আপোনালোকে যদি চাই ভাল লাগিছে কমেণ্ট এটা কৰি দিব লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব হৰ হৰ মহাদেৱ বাই